সেইকাৰণে আমি কি কৰিব লাগিব 7 তাৰিখে অৰুণোদয় মিটিঙৰ দিনা আমি অৱগত কৰিব লাগিব 9 তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াতে আহি আমাৰ 37,000 মহিলা 10,000 টকাকে চেক বিতৰণ কৰিব এই কথাটো আৰু আপুনি ভাবি চাওক এটা গোট হিচাপে যদি চাই এগৰাকীয়ে যদি 10,000 কে পায় 10 গৰাকী কিমান দি পালে 1 লাখ টকা এটা গোট কোন চৰকাৰে আগতে এনেকৈ ভাবিছিলে ইমান ডাঙৰ এটা ডেভেলপমেণ্টৰ সাধাৰণ ৰাইজৰ সেৱাৰ এটা যজ্ঞ তাৰ কাৰণে মানুহখিনি কৈ সিদিনা আপোনালোকে আহ্বান জনাব 9 তাৰিখে এই কাৰ্যসূচীটো কোনো মিছ কৰিব নালাগে এনেকে হিল্লম ভাঙি আজিৰ পৰা গৈ 9 তাৰিখলৈকে ফুল আপোনালোকৰ সামাজিক দায়িত্ব দলীয় দায়িত্ব বুলি নাভাবিব সামাজিক দায়িত্ব আৰু এইজন মুখ্যমন্ত্ৰী 26ত ঘূৰাই অনাটো আমাৰ অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ দায়িত্ব বুলি ভাবিব আৰু এইজন মুখ্যমন্ত্ৰী থাকিলেহে অসমীয়া জাতিৰ ৰক্ষা হ'ব অসমীয়া জাতি বাঁচিব এইকাৰণে অসমীয়া জাতিক যদি অলপো আপোনালোকে ভাল পায় অলপো যদি নিজৰ জাতি আৰু নিজৰ ভূমিটোৰ প্ৰতি মৰম আছে এইখন মুখ্যমন্ত্ৰী এইজন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 26ত আৰু এবাৰ আনি 31লৈকে এইখন চৰকাৰক ৰাখি অসমখন একদম নতুন অসম বনাব লাগে এই কথাৰে আমি আগবাঢ়িব লাগিব এইকাৰণে আজিৰ পৰা 9 তাৰিখলৈকে মই কৈছোঁ সাধাৰণ গাঁৱৰ মহিলাসকলে অনুভৱ কৰক এই লিডাৰসকলে ওপৰৰ পৰা MLA হোৱাৰ কাৰণে কৰা নাই নিজৰ বুলি ভাবিলে নিচা আৰু এইকাৰণে কৰবাত চাউল এমুঠি ধৰা নাই এই পইচা নজৰিলে বুলি নাভাবিব 10 টকা 100 টকা 50 টকা আপোনালোকৰ ল'ব পাৰি মেম্বাৰ এটা স্পৰ্শ কৰি অলপ হ'লেও মানুহক আগুৱাই দিয়াৰ কাৰণে মানুহৰ জীৱন জীৱিকাটো আগবাঢ়ি যোৱাৰ কাৰণে পদক্ষেপ চলাই আছে আৰু মই অনুৰোধ জনাম এতিয়াৰ সময়টোত কাম কৰাৰ সময় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পইচা ৰিলিজ কৰি দিব জনগণৰ মাজত পুৱাই দিয়াৰ দায়িত্বটো আৰু জনগণৰ মনত সজাগ কৰাৰ দায়িত্বটো আৰু ব্লক কমিটি মণ্ডল কমিটি প্ৰত্যেক মণ্ডলৰ লিডাৰক এটা দলে এটা বুথ দায়িত্ব দি দিব জনতা পাৰ্টি গণশক্তি UBPO আৰু জাতীয় সংগঠনসমূহৰ আমাৰ নেতৃবৃন্দৰ লগত বুথ পৰ্যায়ৰ পৰা একেবাৰে ব্লক জিলা পৰ্যায়লৈকে আমাৰ নেতৃবৃন্দৰ লগত আমি আজি এটা বৈঠক কৰিলোঁ কিয়নো 7 তাৰিখে বহু আশাৰে বাট চাই থকা অৰুণোদয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 7 তাৰিখে বিতৰণ কাৰ্যসূচী আৰম্ভ কৰিব সেইটো প্ৰত্যেকটো বুথত সুন্দৰভাৱে সভা এটা পাতি আৰু আমি টিভিৰে আমাৰ যিসকল অৰুণোদয় হিতাধিকাৰী আছে প্ৰত্যেকে মুখ্যমন্ত্ৰীৰ কেন্দ্ৰীয় কাৰ্যসূচী যেন আমাৰ চাব পাৰে তাৰ কাৰণে আমি ব্যৱস্থা কৰাৰ কাৰণে আজি প্ৰত্যেকটো বুথ ৱাৰ্ড মেম্বাৰক আমি আমাৰ পৰা নিৰ্দেশ দিছোঁ আৰু 2 নম্বৰ কথা 9 তাৰিখে ইয়াত আমাৰ এটা ঐতিহাসিক মিটিং হ'ব আমাৰ 60,000তকৈ অধিক মানুহ ইয়াতে হ'ব ইয়াৰ আয়োজনটোৰ কাৰণে মহিলাসকলক যি উদ্যমিতা আঁচনি আছে মুখ্যমন্ত্ৰীৰ 10,000 টকাকৈ চিট মানি এটা বুথক 1 লাখ টকা চাবলৈ গ'লে এইটো বিতৰণ কৰাৰ কাৰণে মুখ্যমন্ত্ৰী আহিব 37,000 মহিলাই পাব তো তাৰ কাৰণেও মানুহখিনি কেনেকৈ আহিব ক'ত কেনেকৈ বহিব শৃংখলাবদ্ধভাৱে মিটিংটো কৰিব পৰাকৈ আমাৰ প্ৰত্যেকটো প্ৰেচিডেণ্ট কাউন্সিলৰ জিলা পৰিষদ সদস্য MSC DM GM সোণোৱাল কছাৰী দেউৰী কাউন্সিলৰ আমাৰ প্ৰতিনিধি শ্ৰদ্ধাৰ প্ৰতিনিধিসকলক আৰু আমাৰ বুথ পৰ্যায়ত পঞ্চায়ত পৰ্যায়ৰ ব্লকৰ আমাৰ মণ্ডলৰ সকলো নেতৃবৃন্দৰ লগত আজি সুন্দৰভাৱে এটা আলোচনা হৈ পৰিকল্পিতভাৱে এই মিটিঙলৈও মানুহখিনি অহা যেন ব্যৱস্থা কৰি দিব পাৰোঁ তাৰ কাৰণেও আমি এটা ধুনীয়া আলোচনা হৈছে